ৰাইজ এয়া দেখিছেনে, আমাক কৰ্মচাৰী নাপায়। এই জব কাৰ্ডৰ এই মহিলাসকলকে লগাই আছোঁ। এয়া বেলচা বৰাবৰ মাৰি আছে, মাটি ভৰাই আছে। আমাৰ প্ৰব্লেম এটা হ'ল, ঘৰটো বনাওঁতে আমি ইমান চিন্তা নকৰিলোঁ। ঘৰটো ভেটিপিন হোৱা পাছতে আমি মাটিটো ভৰাব লাগিছিলে, কিন্তু আমাৰ ইমাৰ্জেঞ্চি হৈ গ'ল। হৈ যোৱাৰ কাৰণে মানে ঘৰটো সম্পূৰ্ণ তৰি দিবলগীয়া হ'ল। এতিয়া মানে মাটিটো ভৰাবৰ কাৰণে আমাৰ বিশেষ ৰাস্তাটো নাই। সেইকাৰণে এই বেক চাইডৰ দৰজা আৰু ফ্ৰণ্টৰ চাইডৰ পৰা আমি মাটিটো ভৰাই আছোঁ। অকণমান সময় লাগিছে মানে। আমাৰ ইয়াত কাম কৰা মানুহ পাবলৈ নাই, কাম কৰা মানুহ পাবলৈ নাই। সেইকাৰণে আমিয়ে ইমান কষ্ট কৰি ভৰাবলগীয়া হৈছে। সেইটো কাৰণে এই যি হওক আমিয়ে ভৰাই আছোঁ লাহে লাহে। অলপ চলপকৈ এইপিনে খেতিও কৰিব লাগে, বাম ভইচ। আকৌ এতিয়া ঘৰৰ কাম নালাগিলেও নহয়, খেতি কৰাৰ মাজতে সকলো মানুহেনো কাম কৰিব নোৱাৰে। এয়াচোন আমি ইমান ডাঙৰ ঘৰটোচোন একদম এগাড়ী দুগাড়ী 30 গাড়ী ওচৰা-ওচৰি মাটি ভৰাই কমপ্লিট কৰি দিলোঁ। সকলো মানুহেনো কাম কৰিব নোৱাৰে, হেনো ক্ষীণবৰহে পায় বোলে। মই হেনো সকলো কাম কৰিব নোৱাৰোঁ। এতিয়া এই তাকৰ লগে এতিয়া 22 গাড়ীমান মাটি ঘৰটো ভৰোৱা হ'ল। আমি নিজে ভৰালোঁ বাৰু। আমি দুইজন আৰু আমাৰ কেইগাড়ীমান ভাইটিহঁতি অকণমান সহায় কৰি দিলে। তেনেকৈ লগ লাগি ভৰাই কমপ্লিট কৰি দিলোঁ। শকত মানুহে মাটি কামো কৰোঁ, বাৰী কামো কৰোঁ, ঘৰ কামো কৰোঁ, একো কামলৈ ভয় নকৰোঁ। আকৌ মানুহে কয় বোলে কি শকত মানুহে কাম কৰিব নোৱাৰে। সেইটো কথা হ'ল নি বাৰু? কাম নকৰোঁ বোলে ক্ষীণবৰেও নকয়, শকতেও নকয়, কৰোঁ বোলে চবেই কয়। ৰাইজসকল শুনিলেই এই কৰ্মচাৰীৰ কথা। গতিকে ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, ইমানকে দি আমি আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়া আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু। ইমানকে ক'লোঁ আৰু, ধন্যবাদ।